নমস্কাৰ, মই ভাগ্যশ্ৰী। মোৰ অন্য এটি মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি যিহেতু গৰুৰ বিহু, বায়ে চাকি গছ জ্বলাই ল'লে, মাহ হালধি যোগাৰ কৰিলে। ইফালে দেউতায়ো মাহ হালধি লগোৱাৰ আগতে তেল অলপ লগাইছে। ইফালে এইকেইটা দেখিছে নহয়। এয়া আজি আমি ঘৰটোৰ পৰা আহি পাই গ'লোঁ। আমিও মাহ হালধি লগাইছোঁ গৰুকেইটাক। আমিও লগাইছে, দাহাও লগাইছে, কাকাও লগাইছে, বেটাও লগাইছে। এয়া মামাও লগাইছে। এয়া বেটাই পৰা টানি টানি লৈ গৈ আছে। আমাৰ কাকাই গৰুকেইটাক গা ধুৱাই আছে, দাহাইও হেল্প কৰি দিছে, ময়ো কৰি দিছোঁ। ইফালে গা ধুৱাই আছে, ইফালে বেটা একদম চাট বাৰী নিবলৈ মোক ক'লেই। নিদিলোঁ তাৰ হাতত। লাও খা বেঙেনা খা মানে পূৰা গাইছে। ইফালে এই মাহ হালধি আনি পোৱাৰ লগে লগে তাইকো পূৰা গাত ঘঁহি দিলোঁ, যিহেতু ভাল বুলি কয়, নিয়ম আছে। এয়া ঘৰত মাহ প্ৰসাদ যিহেতু বা আগবঢ়াই থ'লে, মাহীয়ে ভগাই দিলে। এয়া সন্ধিয়া হৈ গ'ল, জাক দিছে। আমিও একদম পদূলিত ৰৈ আছোঁ গৰু আদৰিবলৈ। এটা এটাকৈ আহিছে, আজি অলপ সোনকালেও আহিছে। সিহঁতেও গম পাইছে কিবা আছে বুলি। এয়া গুদুৱে ভৰি ধুৱালে, তায়ে আজি চব কৰিব মুঠতে, মাককো দিয়া নাই কৰিব। গৰুকেইটাক বেচি দিয়া গ'ল। ইফালে গুদু ভিতৰৰ পৰা পিঠা খোৱা নিয়মটো বুলি জানি তাই আনিব গ'ল। সৰুটোক তাই প্ৰথমতে খুৱাই দিছে। মাকৰ লগত তাইও পূৰা লাগি গৈছে আৰু এইবোৰ কৰি তাই বহুত ভাল পায়। ইফালে গৰুকেইটাও তাক চিনি পোৱা হৈ গৈছে। সিহঁতৰ লগতে আহিলে লাগি থাকে যে, সিহঁতেও একো নকৰে। নিয়মবোৰ হ'ল। ঠিক আছে, আজিলৈ এতিয়া আহোঁ। এয়া আমাৰ ডন আকৌ দেই।